হেল্ল' এভৰিৱান। ৰাতিপুৱা শুই উঠিয়ে আগফালে যেতিয়া ফুল ফুলি থকা দেখে, প্ৰকৃতি অৰ্থাৎ ফুলৰ মধুৰ দৃশ্যৰ কথা বেলেগকৈ প্ৰকাশ কৰিব নালাগে। যিসকল প্ৰকৃতিপ্ৰেমী বা ফুল ভাল পায় তেওঁলোকে নিশ্চয় বুজি পাইছে। এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে ভাল। মই ভাবিলোঁ আজি এটা ভ্লগ ষ্টাৰ্ট কৰোঁ, সেইবাবে মই আজি ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। এতিয়া বাজিছে 5:30। দেখিছে মই শুই দিছোঁ, চকুকেইটা ফুলি আছে আৰু মই এতিয়া মুখ চুখ ধুম আৰু মুখ চুখ ধুই আহি আকৌ আপোনালোকৰ ওচৰত লগ পাই আছোঁ। মুখ চুখ ধুই মেলি আহিলোঁ, এতিয়া খাম চাহ। ব'লক দেৰি নকৰোঁ। খাই মেলি আহিলোঁ আৰু এতিয়া অলপমান কাম আছে, কামবিলাক কৰি লওঁ দেই। কাম কৰি গোটেইবোৰ এদাই হ'ল আৰু মই গাও ধুই আহিলোঁ, মূৰটো ধুলোঁ। মই মূৰ ধুবলৈ ব্যৱহাৰ কৰিলোঁ মামা আৰ্থৰ অনিয়ন শ্বেম্পু, আৰু আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে, খুবেই ভাল হয় প্ৰডাক্টটো। মই প্ৰডাক্টটো ভাল পোৱাৰ বাবে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। ডেছক্ৰিপশ্যন বক্সত দি দিম মই লিংকটো, যদি লাগে আপোনালোকে আনিব পাৰে। মামা আৰ্থৰ অনিয়ন শ্বেম্পুটো ব্যৱহাৰ কৰি মই খুবেই ভাল পাইছোঁ, সেইবাবে আপোনালোকৰ শ্বেয়াৰ কৰি দিছোঁ। আপোনালোকৰ যদি কাৰোবাৰ চুলি সৰাৰ প্ৰব্লেম থাকে এইটো সানিব পাৰে। মই যাম লগৰ এজনী গ'লে, চ' এতিয়া মই ওলাওঁগৈ। মেলি ৰেডি হৈ গ'লোঁ আৰু এতিয়াতো মাস্কখন বেছি ইম্পৰ্টেঞ্চ হয়, নহয় জানো? লৈ লৈছোঁ, এতিয়া যাওঁ বোলো। আমি এতিয়া ওলাই আহিলোঁ, অথনি ভিডিঅ' কৰা নহ'লেই আৰু। এতিয়া এজনী মোৰ লগৰ দীপশিখা হয়। হাই। খালো আকৌ পাইছোঁ। এতিয়া মই খাবলৈ লৈছোঁ চাহ, আৰু চাহৰ লগত দৈ লৈছোঁ, চাহ, কেক আৰু চুজি। আৰু বিশেষ দেখুৱাবলগীয়া বুলিবলৈ একো নাই। আৰু যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।